নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ লিজা নামৰ এই চেনেলটোলৈ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 4ৰ হি ইজ ৱাইজ নামৰ পইণ্টটোৰ প্ৰশ্নসমূহ কৰিম। গতিকে আমি আৰম্ভ কৰোঁ। প্ৰথমটো আছে হু হেড প্লেনড দ্য ৱৰ্ল্ড ছ' বিউটিফুলি। আমাৰ পৃথিৱীখনক অতি সুন্দৰকৈ কোনে পৰিকল্পনা কৰি থৈ গৈছে? God had planned the world so beautifully. ভগৱানে আমাৰ পৃথিৱীখন অতি সুন্দৰকৈ পৰিকল্পনা কৰি থৈ গৈছে। Why is the world so lively? পৃথিৱীখন কিয় জীৱন্ত? The world is so lively because the planets around the earth is so lively. আমাৰ পৃথিৱীখন জীৱন্ত এইটো কাৰণে কোৱা হৈছে কিয়নো আমাৰ পৃথিৱীৰ চাৰিওফালে যিবোৰ গ্ৰহ আছে, যিবোৰ গ্ৰহ নক্ষত্ৰ আছে, এই সকলোবোৰ জীৱন্ত, সেইকাৰণে আমাৰ পৃথিৱীখনো জীৱন্ত। Who created the seas, rivers and lakes? সাগৰ, নদী, হ্ৰদ এই আটাইবোৰ কোনে সৃষ্টি কৰিছিল? God has created the seas, rivers and lakes. এই আটাইবোৰ ভগৱানে সৃষ্টি কৰি থৈ যোৱা। Who made the forest, flowers and fruits? অৰণ্য, ফল ফুল এই আটাইবোৰ কোনে সৃষ্টি কৰিছিল? God made the forest, flowers and fruits. Why is the earth a beautiful place to live in? পৃথিৱীখন এখন আমি বসবাস কৰা কিয় এখন ধুনীয়া ঠাই? The earth is a beautiful place to live in because the God has created the seas, the rivers, lakes, forests, flowers and fruits which are very beautiful. সুধিছে যে আমি বসবাস কৰা এই পৃথিৱীখন কিয় ধুনীয়া? এইটো কাৰণে ধুনীয়া কিয়নো আমাৰ এই পৃথিৱীখন কোনে সৃষ্টি কৰা? ভগৱানে সৃষ্টি কৰা। আৰু এই পৃথিৱীত বিভিন্ন ধৰণৰ সাগৰ, নদ নদী, হ্ৰদ, অৰণ্য, ফল ফুল এই আটাইবোৰ হৈছে ভগৱানৰে সৃষ্টি আৰু এই আটাইবোৰ অতিকৈ ধুনীয়া, সেইকাৰণে আমাৰ পৃথিৱীখনো ধুনীয়া। Why do we thank God? আমি কিয় ভগৱানক ধন্যবাদ ক'ব লাগে? We must thank God because He is the creator of this beautiful world. আমি ভগৱানক এইটো কাৰণে ধন্যবাদ কোৱাটো উচিত কিয়নো তেওঁ হৈছে আমাৰ এই ধুনীয়া পৃথিৱীখনৰ সৃষ্টিকৰ্তা। He has created sun, lakes, seas, flowers and all. তেওঁ কি সৃষ্টি কৰিছে? সূৰ্য, নদ নদী, হ্ৰদ, ফুল আৰু সকলোবোৰ। আৰু ইয়াৰ উপৰিও also the air that we breathe, বায়ু তেওঁ সৃষ্টি কৰিছে যাৰ দ্বাৰা আমি উশাহ লওঁ। gave us beautiful place to live, আৰু এখন ধুনীয়া পৃথিৱী দিছে য'ত নেকি আমি বসবাস কৰি আছোঁ। he is so nice, তেওঁ বহুত ভাল and also wise, আৰু ইয়াৰ উপৰিও তেওঁ জ্ঞানী, সেইকাৰণে আমি ভগৱানক ধন্যবাদ কোৱাটো উচিত। fill up the gaps with words God, sun, air, hours. God, sun, air, hours এইকেইটা খালী ঠাই থকা ঠাইত আমি বহাব লাগে। The planets are moving around the sun. গ্ৰহ নক্ষত্ৰবোৰ কিহৰ চাৰিওফালে ঘূৰে? সূৰ্যৰ চাৰিওফালে। We breathe dash, ইয়াত হ'ব এয়াৰ, বায়ু, আমি উশাহ লওঁ বায়ুৰ দ্বাৰা। All we see are the creations of dash, এই আটাইবোৰ কাৰ সৃষ্টি? ভগৱানৰ। The earth is dash, পৃথিৱীখন আমাৰ, ours. Give the opposite word of wise, never, ugly, dull. এই শব্দকেইটা আছে, শব্দকেইটা তোমালোকে বিপৰীত শব্দ লিখিব লাগে। ৱাইজ মানে হৈছে জ্ঞানী, এতিয়া জ্ঞানীৰ বিপৰীত শব্দটো কি হ'ব? অজ্ঞানী বা মূৰ্খ। ৱাইজ হ'লে হ'ব ফুলিছ। নেভাৰ কেতিয়াও, নেভাৰ কেতিয়াও, সেইটো কি হ'ব? অলৱেজ সদায়। আগলি মানে দেখিবলৈ বেয়া, আগলি, তাৰ অপজিটটো হ'ব বিউটিফুল ধুনীয়া। ডাল, ডাল মানে হৈছে অনুজ্জ্বল, যিটো উজ্জ্বল নহয়, তাৰ বিপৰীত শব্দ কি হ'ব? ব্ৰাইট, ব্ৰাইট মানে হৈছে উজ্জ্বল। 4 নম্বৰখিনি আছে আই মাষ্ট থেংক হিম, মই তেওঁক ধন্যবাদ কোৱাটো উচিত। তেওঁক বুলি কাক কোৱা হৈছে কবিতাটোত? হু ইজ হি, এতিয়া হি বুলি কাক কোৱা হৈছে? ভগৱানক। হি ইজ গড। হি ইজ ছ' ৱাইজ, হু ইজ ৱাইজ, তেওঁ বহুত জ্ঞানী, জ্ঞানী বুলি কাক কোৱা হৈছে? গড ইজ ছ' ৱাইজ, ভগৱান বহুত জ্ঞানী। 3 নম্বৰটো আছে হি প্লেন এ ছান, তেওঁ এটা সূৰ্য পৰিকল্পনা কৰি থৈ গৈছে। প্ৰশ্নটো আছে হু প্লেন এ ছান, কোনে সূৰ্য পৰিকল্পনা কৰিছে? উত্তৰটো হ'ব God planned a sun. ভগৱানে
সূৰ্য পৰিকল্পনা কৰি থৈ গৈছে এইখিনি হৈছে ক্লাছ 4ৰ হি ইজ ৱাইজৰ কুৱেশ্যন এনচাৰ্ছ তোমালোকে নিশ্চয় বুজি পাইছা যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা মোৰ চেনেলত আৰু চেনেলটোত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকে নটিফিকেশ্যনবোৰ সময়মতে পাই থাকে আজিলৈ সামৰিছোঁ নমস্কাৰ